হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এফালে যাবলৈ লৈছোঁ। ক'লৈনো যাওঁ চাওঁ বলকচোন। গাইজ, আমি পালোহি। এডোখৰ টমটমত আহিলোঁ আৰু এতিয়া দোকানৰ পৰা কিবা এটা খাবলৈ লৈ লওঁ, পাৰ্কতে খাবলৈ। आइए मामा और चॉकलेट दीजिए डेयरी मिल्क का। আহি আছোঁ গাইজ। এফালে এখন পাৰ্ক আছে আৰু ওচৰতে এটা শিৱ মন্দিৰ আছে বুলি কৈছে। সেইফালে গ'লে গম পাম। আমি এবাৰে প্ৰথম আহিছোঁ এফালে। এফালে কৃষ্ণচূড়া গছ ফুলি আছে। কৃষ্ণচূড়া নে ৰাধাচূড়া? ইয়াতে এইটো এপ্ৰিল ফুল বুলি কয়। আৰু ইয়াতে এখন আছে চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় স্কুল এখন আছে এফালে। আৰু এফালে এখন নদী আছে, দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ, গোটেই সেউজীয়া সেউজীয়া। গাইজ, আমি এয়া পাৰ্কত পালোহি। পাৰ্কৰ ওচৰ পালোহি। গেটখন, সেয়া গেটখন। এইখন গেটখন গাইজ তলা মাৰি থোৱাৰ নিচিনা লাগিছে, বন্ধ নাথাকিলে হয় আৰু। গাইজ, এয়া টিকেট কাটিলোঁ। এতিয়া পাৰ্কখন ফুৰি দেখুৱাম আপোনালোকক, চাওঁ বলক। গাইজ, এইখনেই হ'ল পাৰ্কখন, চাওক। এইখনৰ পাৰ্কখনৰ নামটো হ'ল চন্দ্ৰগিৰি বন পাৰ্ক। এইখন শিলচৰৰ সোণাইত আছে। এফালে চাওক গাইজ, ইমান ধুনীয়াকৈ ৰং মাৰি থৈছে। এইফালে ওপৰৰ পৰা উঠি যাব পাৰি। সেই ওপৰলৈ এটা শিৱ মন্দিৰ আছে। আমি সেইফালে নাযাওঁগৈ আৰু আজি, বেলেগ এদিনা আহিম। অলপ বহিমগৈ এতিয়া। তাৰপিছত ইয়াত বহি থাকি খুবেই ভাল লাগিছে গাইজ। বৰ নিজান ধুনীয়া ঠাই, কিন্তু ৰ'দটো যিহে হৈছে সেইকাৰণেহে অকণমান বহিবলৈ অসুবিধা হৈছে ইয়াতে। এফালে ৰঙা ফুল এপাহ ফুলি আছে। চব ফুলবোৰ ইয়াৰ ৰঙাই হয়, ৰঙা ফুলে আছে ইয়াত। চাওক এইখিনি। এতিয়া আমি যাম আৰু গাইজ, যাবলৈ ওলাওঁ। ঠিক আছে গাইজ, মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আমি এতিয়া যাবলৈ লৈছোঁ। ইয়াৰ পৰা যাওঁ। বহুত গৰম হৈছে, থাকিব পৰা নাই মানে। ইমান ধুনীয়া গছ গছনি আছে বাৰু, অলপ ঠাণ্ডা ইয়াত বেলেগ জেগাতকৈতো। তথাপিতো আমি এতিয়া যাবলৈ ওলালোঁ। ইয়াতে বহিলোঁ 1 ঘণ্টা, 1.5 ঘণ্টামানেই থাকিলোঁ। তাতকৈ বেছিয়ে থাকিলোঁ হ'বলা, 2 ঘণ্টামান। তেতিয়া ব'লক এতিয়া আমি যাওঁ। ছাতি এটা আনিছোঁ, ছাতিটো লৈ ল'ব লাগিব। এইটো হ'ল গাইজ ছাতিটো আৰু এই জাবৰখিনি লৈ যাব লাগিব ইয়াৰ পৰা। ইয়াততো পেলাই গ'লে নহ'ব, ইয়াৰ পৰা লৈ যাব লাগিব। দেখিছেনে? গাইজ, আমি উভতি আহিছোঁ আৰু। গাইজ, এটা জেগাত মাংস বিচাৰি গ'লোঁ। তাতে হেৰি হৈ আছে, মানে কাটি নিদিয়ে বুলি কৈছে। গোটা গোটাকৈ দিব আৰু 1.5 কেজি আছে। তথাপিতো ল'ম বুলি ভাবিছিলোঁ বাৰু, কিন্তু কাটি নিদিয়ে কাৰণে দিগদাৰ হ'ব। মানে বেলেগ এফালে যাওঁ আনিবৰ কাৰণে। মাংস কিনা জেগাত পালোহি, আপোনালোকক দেখুৱাই থাকিম। আৰু পালোহি চিকেন কিনি ইয়াৰ পৰা। এয়া পালোহি। বহুত দূৰ আহিব লগা হ'ল সেইটো কিনিবৰ কাৰণে। ইয়াতে কাটি দিয়ে, আগতে আমি এবাৰ কিনিছিলোঁ ইয়াত, এতিয়া কাটি দিয়ে ধুনীয়াকৈ। চিকেন কিনিছিলোঁ, এতিয়া যেনিবা আমি ব্ৰইলাৰ কিনিম। মাংস এটা মানে এপোৱা হিচাপত নাপায়, ইয়াতে এটাকৈ গোটাকৈ কিনিব লাগিব। তাৰপিছত সিহঁতি কাটি দিয়ে। 1 কেজি 800 গ্ৰাম আছে বুলি কৈছে। এয়া লৈ লৈছোঁ। এয়া ঘৰত এতিয়া বনাবগৈ লাগিব গৈ পিনে। মাংস ল'লোঁ, মাংস লৈ পিনে ইয়াত এতিয়া ৰৈ আছোঁ। এতিয়া যাওঁ আৰু। চাই থাকক ভিডিঅ'টো। অলপ গৈ পিনে এতিয়া আহি আছোঁ ৰুমলৈ। চিকেন আনিছোঁ। অলপ পিছত গৈ পিনে বনামগৈ, আপোনালোকক দেখুৱাই থাকিম।
গাইজ আহি পালোঁ, এতিয়া বিৰিয়ানী বনাম, চাই থাকক। এয়া চাউলখিনি উলিয়াই লৈছোঁ ধুবৰ কাৰণে। এইখিনি অলপ সময়ৰ কাৰণে তিয়াই থৈ দিম। এয়া এতিয়া অলপ সময়ৰ কাৰণে তিয়াই থ'ম। Untuk mani ala ada tinggal kain alu gain. Acu kalau ketulang baju ketulang. Kemarin aku mau boil roti. Ini jadi air video. মাংসখিনিত এতিয়া ৰেড চিলি, জিৰা পাউডাৰ, গৰম মছলা পাউডাৰ, নিমখ, হালধি দি সেনাই ল'ম। সেনাই পিনে অলপ সময়ৰ কাৰণে থৈ দিম, আধা ঘণ্টা 45 মিনিটমান সময়ৰ কাৰণে। আদা নহৰু খুন্দি পিনে ইয়াতে দি দিছোঁ আৰু লগতে মিঠাতেল অলপো বাকি দিছোঁ আৰু এইখিনি এতিয়া মেৰিনেট কৰি 45 মিনিট সময়ৰ বাবে ঢাকন দি থৈ দিম। Kadang kat kita yang leg piece. লেগ পিচটো এনেকৈ ৰাখিবলৈ ক'লোঁ মই। এয়া কেৰাহীত তেল দিলোঁ, তেলখিনি পকাৰ পিছত পিঁয়াজখিনি দি দিছোঁ আৰু এই তেজপাত এখিলাও লগতে দি দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাংসখিনি মেৰিনেট কৰি থোৱাৰ 45 মিনিট পিছত এনেকুৱা হৈ গৈছে মাংসখিনি। চাওক, কোমল হৈ গৈছে, মছলাখিনি মাংসৰ ভিতৰত সোমাই গৈছে, পিঁয়াজখিনি ৰঙচুৱা পৰিছে আৰু একেবাৰে এতিয়া আমি মাংসখিনি দি দিম। মাংসখিনি ঢাকন দি ভালদৰে ল' ফ্লেমত সিজিবলৈ দিম। এয়া মাংসখিনি চাওক, ধুনীয়াকৈ সিজিছে, ধুনীয়াকৈ সিজি গৈছে, কোমল হৈ পৰিছে মাংসখিনি। আৰু অন্য এটা ফালে মই বাসমতি ৰাইচখিনি উতলাই আছিলোঁ, সিজাই আছিলোঁ। এতিয়া মই এইখিনি ইয়াত যোগ কৰি দিম। এয়া মই সিজাই লোৱা চাউলখিনি বাচন এটাত উলিয়াই লৈছোঁ। এয়া মই মাংসৰ গ্ৰেভি অলপ উলিয়াই থৈ দিছোঁ। পিছত মই বাসমতি চাউলখিনিৰ ওপৰত এয়া ওপৰতে দি দিম। সিজাই থোৱা চাউলখিনি ইয়াত দি দিলোঁ। মাংসৰ গ্ৰেভিখিনি মই ইয়াৰ ওপৰত দি দিছোঁ আৰু এইখিনি অলপ তাৰপিছত ঢাকন দি সিজিবলৈ দিম। এয়া বিৰিয়ানী ৰেডি হৈ গ'ল গাইজ, ধুনীয়া হৈছে। মাংসখিনি ধুনীয়াকৈ সিজি গৈছে আৰু লগতে বহুত ধুনীয়া স্মেল আহিছে। মই অকণমান খাই চাইছিলোঁ, টেষ্টটো বহুত ধুনীয়া। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিও দিব আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।